সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মই গৈছিলোঁ গোলাঘাটত গ্ৰন্থমেলা চাবলৈ। তাতে মই কাৰ লগত গ'লোঁ, কি চালোঁ, কি আনিলোঁ, কি খালোঁ সকলোবোৰ দেখাই যাম। তেতিয়াহ'লে পলম নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া গ্ৰন্থমেলাৰ সন্মুখৰ পৰিৱেশটো। তেতিয়াহ'লে বলকচোন ভিতৰলৈ সোমাই যাওঁ। আজি হ'ল 24 নৱেম্বৰ। আহোম বীৰ লাচিত বৰফুকনৰ আজি 400তম জন্ম জয়ন্তী। ইয়াত বক্তৃতা অনুষ্ঠানো চলি আছে। তেতিয়াহ'লে আহকচোন অকণমান শুনো। আহোমৰ হাতত পৰাজয় বৰণ কৰিছিল। এতিয়া যে আমি বিশ্লেষণ কৰোঁ দেখা পাম যে মোগলসকলে কেৱল অসমৰে শত্ৰু নাছিল, সমগ্ৰ ভাৰতবৰ্ষৰ শত্ৰু আছিল। এই শৰাইঘাটৰ যুদ্ধৰ যোগেদি মোগলসকলে উত্তৰ ভাৰত অকল অসমে ত্যাগ কৰা নাছিলে, উত্তৰ ভাৰত ত্যাগ কৰি গুচি গৈছিলে আৰু তেওঁলোকৰ পূব ভাৰত নীতিও সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিলে। দ্বিতীয়তে দেখা যায় যে 1682 খ্ৰীষ্টাব্দত মোগলসকলে দক্ষিণ ভাৰতৰ নীতিটো বাস্তৱত ৰূপায়িত কৰাৰ বাবে তেওঁলোক দক্ষিণ ভাৰতলৈ গৈছিলে। কিন্তু তাত প্ৰধান বিৰোধী হিচাপে দেখা দিছিলে মাৰাঠা শক্তি। আৰু এই মাৰাঠা শক্তিয়ে শৰাইঘাটৰ যুদ্ধৰ দৰে অনুপ্ৰাণিত হৈছিলে। তেওঁলোকে ভাবিছিলে যে এই পৰাক্ৰমী মোগল জাতিও আহোমৰ নিচিনা এটা ক্ষুদ্ৰ জাতি। ছোৱালীৰ মেইন বস্তু পচন্দ লাগিছে যদি লৈ লওক। গ্ৰন্থমেলাতে লিপষ্টিক নবহাকৈ আহিব।
লাভ কৰি যোৱা দেখি আমি এতিয়া খাবলৈ সোমালোঁ। আমি অৰ্ডাৰ দিলোঁ চিকেন বিৰিয়ানী। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু আমাৰ থালি আহি গ'ল, আমি খাই লওঁ। খাই কৰি আমি তাৰ পৰা ওলাই আহিলোঁ আৰু পিছত ভিডিঅ' কৰা নহ'ল তাত। একেবাৰে স্কুটি তেল ভৰাই কৰি আহি এই দলংখনৰ ওচৰতে অকণমান ভিডিঅ' কৰি থলোঁ, কাৰণ এই ঠাইখন মোৰ সঁচাকৈ বহুত বেছি ভাল লাগে।